মানিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে নিহত ট্ৰাক চালক। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানিকপুৰ তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত থকা গছত খুন্দা মাৰে। থিতাতে নিহত চালক। বৰপেটা দিশৰ পৰা বঙাইগাঁওমুখী গৈ থকা চিমেণ্ট ভৰ্তি ট্ৰাক মানিকপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় হেণ্ডিমেনজন। তেখেতক ততাতৈয়াকৈ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ NL01N6289। মৃত্যু হোৱা চালকজন পশ্চিমবংগৰ আলিপুৰৰ দীপেন বৰ্মন বুলি জানিব পৰা গৈছে। আজি ৰাতি ৩:৪৫ মানত চিমেণ্ট লৈ এটা ট্ৰাক গৈ আছিলে। এই গুৱাহাটী ছাইডৰ পৰা আহিছিলে, বঙাইগাঁও ছাইডত গৈ আছিলে। হঠাৎকৈ এইটো ডিভাইডাৰৰ ওপৰত উঠি গছ এটাত খুন্দা মাৰি দিলে। গছটো ডাঙৰ আছিলে আৰু যাৰ ফলত মানে ড্ৰাইভাৰজন গাড়ীৰ ভিতৰতেই মানে ঢুকালে। গাড়ী চেপ্টা হৈ তেওঁ মানে ভিতৰতে থাকি গ'ল। আৰু হেণ্ডিমেন এজন আছিলে, হেণ্ডিমেনজন সামান্য জখম পাইছে, কিন্তু ড্ৰাইভাৰজন স্পট ডেথ হৈছে। হেণ্ডিমেনজন আছে, আমি হস্পিটেলত পঠাইছিলোঁ। বৰ্তমান তেওঁ সুস্থ আছে আৰু ড্ৰাইভাৰজনৰ এতিয়া পষ্টমৰ্টম কৰা হ'ব। বাকী ইনভেষ্টিগেশ্যন চলি আছে। ড্ৰাইভাৰজন আমি জানিব পাৰিলোঁ এইটো আলিপুৰ দুৱাৰৰ হয়, ৱেষ্ট বেংগলৰ হয়, দীপন বৰ্মন নাম। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। মপ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা দুয়োখন ক্লিনিক। বৰ্তমান 15 বছৰৰ ওপৰৰ অভিজ্ঞতা থকা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ দুটাত বৰ্তমান যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰো সুব্যৱস্থা ৰখা হৈছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅ'থেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ হৈছে 8011744696। আমি নম্বৰটো পুনৰ জনাই দিছোঁ, 8011744696।